जनायाव एमएलए भुबन पेगुनि पुतुला सावदों। धेमाजि जिल्ला जनायनि आसाम अरुणाचल सीमा राजाखाना पन्चायतनि सिङाव थानाय खमैबो 25 गं गामिनि मोखां लामायाव नाहर देथाक दैमाया बोसोरफ्रोमबो रायजो राजाखौ गोबां जेंनायाव खोख्लैबोदों। 25 गं गामिनि साफ्रोमबो हाजार मानसिफोरा थांलाय फैलाय खालामनायनि अनगायैबो फरायसुला फरायसुलि बेफार फालांगिजों बेमारिबो देहा फाहामसालियाव लांलाय लाबोलाय खालामनायाव गोबां जेंनाजों भुगिनो गोनां जादों। बिसायख'थिनि समाव नाहर देथाकनि दालांखौ बानायनानै होगोन होननानै बहर बिफैदोंमोन भुबन पेगुआ, नाथाय देरहाखांनानै दा सानसेबो नुजाथि हैयाखै होननानै गोख्रोङै सोंखारिदों। ओनसोलनि थागिबि सुबुंफोरा एमएलए भुबन पेगुखौ लोगोसे फैबाय थानाय समाव एमएलए भुबन पेगुनो भट होआ होननानै गोख्रों रावजों बुंदों ओनसोलनि रायजो राजा सुबुंफोरा। জনাই আমাৰ সমষ্টিৰ কাৰণে বিধায়ক আছিলে, এই বিধায়কে আজিলৈকে 90 চনৰ পৰা এই নাহৰ নদীখন দলংখন বনাই দিম বুলি কৈ পেলাই বনা নাই। আজিলৈকে এই বুথ কেন্দ্ৰটো নাহৰ দেউতাক বুথ কেন্দ্ৰটো আমাৰ তাৰ পকেট বুথ আছিলে, এতিয়ালৈকে এইটো কাম কৰি দিম বুলি কৈ পেলাই এতিয়ালৈকে কথা এটা দিবলৈ হোৱা নাই, চাবলৈ হোৱা নাই। প্ৰতি বছৰে আমি এইখন গাঁও 40,000 50,000 টকা খৰচ কৰি আমি বাঁহৰ দলঙেৰে বনাই আছোঁ। এতিয়া দেৱিং দেউতাকৰ পৰা যিমানখিনি আমাৰ 20-25খন গাঁও আছে, এই মানুহবিলাক কলেজ যাবলৈ বা স্কুল যাবলৈ, বজাৰ কৰিবলৈ, অফিচ যাবলৈ ক'ত যাব? উপায় নাইকিয়াৰ কাৰণে ইমানবাৰে সংগঠনেও তাক দৰখাস্ত দিয়া হৈছে, ZPMও দিয়া হৈছে, প্ৰেচিডেণ্টও দিয়া হৈছে, গোটেই ৰাজাখানা পঞ্চায়তৰ সংগঠনে তাক বাৰম্বাৰে দৰখাস্ত দি আছে, এইটো একচেপ্ট কৰা নাই। ইয়াত 25খন আছে, চিৰাখোৱাৰ পৰা ধৰি এই দেৱিং দেউতাকৰ পৰা গোটেই আদি মানুহবিলাক ইয়াতে বজাৰ কৰিবলৈ যায়, পুখুৰীবৰীয়া বজাৰত অৰুণাচলৰ মানুহ। এইটো গাঁৱটো মই কোৱা নাই, আৰু 20-25খন আছে। নিৰ্বাচনৰ সময়ত কি বুলি প্ৰতিশ্ৰুতি দিছিলে ই দলংখন পকী দলং বনাই দিম বুলি, আজিলৈকে উমা নাই। আজিলৈকে এতিয়া 3বাৰ পৰিকল্পনা শিকাইছে, তেতিয়াও এই LP স্কুলখনত এই কেন্দ্ৰখনত কোনো দিনাই জ্ঞাপখনত উমা নাই। আপোনালোকৰ গাঁৱত ঘূৰি অহা নাই। আমাৰ জনাই বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী ভুবন পেগু ডাঙৰীয়াৰ ফটো আমি সত্ৰাধিকাৰ দাস কৰিবলৈ বাধ্য হৈছোঁ, কাৰণ আজি 3টা পৰিকল্পনা গাইছে। আমি বাৰম্বাৰে সংগঠন যোগেদি হ'লেও আমাৰ ৰাইজ যোগেদি হ'লেও আমি ইলেকশ্যনৰ সময়বিলাকত তাৰ প্ৰতিশ্ৰুতি লওঁ, দিয়ে মানে দস্তুৰমত দলং বনাই দিম বুলি, কিন্তু ইলেকশ্যনত জিকাৰ লগে লগে বাদেই মানে ইয়াত মানে ভৰি নিদিয়েগৈ আৰু চকু মেলি নাচায়। মানে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এওঁ নিজে নাহে, কিন্তু আমাৰ দেৱিং দেউতাক আঞ্চলিক আমাৰ TMPK সংগঠন আছে, সংগঠনৰ ভৰসাত আমি গাঁৱৰ ৰাইজে সকলোৱে সহযোগ কৰোঁ। মানে সংগঠন য'ত যায় তাত আমি অংশগ্ৰহণ কৰি তেনেকৈ ভোট দি আছিলোঁ, কিন্তু আজি আমি ইমানেই বেয়া পাইছোঁ যে ইমান বাৰম্বাৰে দৰখাস্ত দিয়াৰ স্বত্তেও আৰু মিডিয়াৰ যোগে আজি প্ৰথম কৈছোঁ, এই স্বত্তেও যদি সি মানে আমাক চকু মেলি নাচালে, সেইটো কাৰণে আমি তাৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু তেওঁ এনেকুৱা বিধায়ক আমাৰ ইয়াত গাঁৱত নালাগে, আৰু আমাৰ এই এৰিয়াত নালাগে, আৰু এওঁ আমাক দলং দিব পৰা বিধায়ক নহয় আৰু আমি বুলি ভাবিলোঁ। আৰু আজিৰ পৰা আমাৰতো এই সমস্যাটো ক'বলৈ হ'লেতো আৰু পাৰাখাৰ এইটো অৰুণাচল আদিৰ পৰা বয়সা পানী, এই পানীত মানে নাও নচলে, মানুহ নচলে, উপায় নাই। মানে আমি গালি হৈ তেনেকৈ ঘূৰি যাব লগা হয়। এইটোতো 20-30 কিলোমিটাৰ হ'ব। এনেকৈ আমি মেডিকেলত বা বেপাৰ বাণিজ্যত তেনেকৈ জীৱিকাৰ কাৰণে মানে যাবলগীয়া হয়, সমস্যা হৈ যায়। যদি ইমাৰ্জেঞ্চি থাকে, এতিয়া মানে পেচেণ্ট থাকে, বেমাৰী থাকে, কেনেকৈ এইটো সমস্যা। এই সমস্যাটোতো আৰু ভুগিবলৈ হ'লে তাত বাচিলে বাচিব, নাবাচিলে নাই, আৰু তেনেকুৱা সমস্যাত আমি ভুগি আছোঁ। এওঁ মানে এইটো কাৰণে আমি ইমান চেণ্টিমেণ্ট হৈছোঁ যে মানে এওঁৰ নিচিনা বিধায়ক একজনে আমাৰ ইমান বিশ্বাস থকা ৰাইজক যদি এনেকুৱা এটা দলং এটা বনাই দিব নোৱাৰাৰ কাৰণে আমি একদম গৰিহণা দিছোঁ তাক। আৰু আমি এইটো কাৰণে তেওঁ যদি এই বিধায়ক আমাৰ উপযুক্ত নহয়, আৰু এইটো কাৰণে আমি মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ মামাও বোলে তেওঁ হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ কৰিছোঁ যাতে এওঁ যাতে সেই খবৰটো পায়, আমাক যদি চকু মেলি চায়, নতৈ আমি সুখী হ'ম, ৰাইজে আশীৰ্বাদ
পাব বুলি মই ভৰসা কৰিছোঁ আৰু এতিয়া এই গাঁৱত আপোনালোকে কিমানখন গাঁও আছে ইয়াত এই ৰাস্তাইদি পাৰ ৰাস্তাইদি প্ৰায় 30-40খন আছে কিন্তু এই ওচৰত কোন গাঁও আছে ওচৰত লাদাংগুৰি মাইনপুৰ চন্তপুৰ তেনেকৈ 2 নং লাদাংগুৰি এইটো চিৰাখোৱা गोजोनथाव खौरां आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा साहस आरो गोहोबो होगोन सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन